মনে মনে চুৰণি লুকাই ওলাই আছোঁ মই যাক মই উদ্ধাৰ কৰি আনিব চেষ্টা কৰিলোঁ মোক এনেকুৱা সাজি দিলে হা কি পলিটিকেল ষড়যন্ত্ৰ আছে কাৰ ষড়যন্ত্ৰ আছে মই নাজানো পাৰিব নেকি আপোনালোকে কওক মোৰ আৱেগ নাছিল নেকি তাক লৈ পেলাই চবকে সোধক তাৰ যিমান ফেন ক্লাব আছে তাক সোধক যেতিয়া যোৱাবাৰ যেতিয়া তাৰ চিজাৰ হৈছিল মোৰ হস্পিটেলত চিজাৰ মই চবকে বুজাইছিলোঁ যে তহঁতে চবেই কওঁ তাক খোৱাটো বন্ধ কৰা তাক সি খালে নাথাকিব গভৰ্ণমেণ্ট চৰকাৰী বহুত ডাঙৰ ডাঙৰ অফিচাৰকো মই কৈছিলোঁ যে ইয়াক খাব নিদিয়া ভাল ইয়াক আমি সংৰক্ষণ কৰি ৰাখিব লাগে কিন্তু কি বনাই দিলে যে মই যাব নোৱাৰোঁ মই গ'লে তাত গণ্ডগোল হ'ব মই গ'লে মানুহে মোক মাৰিব মই গ'লে মানুহে হেৰি কৰিব এইটো কথা হ'ল নেকি এতিয়া কি হ'ল মই নাযাওঁতে মানুহৰ ভাৱধাৰাটো তেনেকুৱা হৈ গ'ল যে কিবা আছিলে নেকি এতিয়া কেছ দিলে অখিল গগৈ পাৰ্টীয়ে কেছ দিলে অখিল গগৈৰ ভগ্নী অৰ্গেনাইজেশ্যনে কেছ দিছে ভগ্নী অৰ্গেনাইজেশ্যনে কেছ দিছে বঙাইগাঁও দি কৈছে 17 তাৰিখে মই লৈ গৈছোঁ সেই অভিযোগটো এনেই মিছা মইতো আছোঁই ইয়াতে 17 তাৰিখে আছোঁ কেছটো উঠাব গৈছে বুলি কালি CM কৈছে যে কেছটো উঠাবলৈ গৈছে বোলে হয়তো উঠাব আজিকালি আমি কাকো কোৱাও নাই যে উঠাবলৈ কেছটো হয়তো উঠাব গৈছে হয়তো গম পাইছে যে এইটো কেছটো ৰং আজিকালি কেছ ৰং হ'লে ৰং কেছ দিলে কিন্তু ৰং ইনফৰ্মেশ্যন দিলে উল্টা কেছ হৈ যায় আজিকালি নিয়মটো তেনেকুৱা আজিকালি সেইটো কয় যে আপুনি ফলছ কেছ যদি দিছে আপোনাৰ ওপৰত কেছ হ'ব গতিকে সেইটো হ'ল হয়তো সেইকাৰণে উঠাব গৈছে আমিতো একো গম নাপাওঁ কালি যেতিয়া CM ক'লে আমি তেতিয়াহে গম পাইছোঁ এনেকুৱা কেছ হৈছে নেকি তেতিয়া মই ভাবি আছোঁ কি ঘটনা কি নহয় মোৰতো কাৰো লগত শত্ৰুতা নাই মই যোনদিনাখন বাহিৰত গৈ আছিলোঁ মোক অখিল গগৈয়ে ফোন মাৰিছিলে ফোন মাৰি পেলাই মোক ৰিকুৱেষ্ট কৰিছিল যে এটা নিউজ এটা আছে আপুনি কৰি দিব নেকি মই ক'লোঁ যে চোৱা অখিল মই নাই গুৱাহাটীত মই এতিয়া বাহিৰত যাব ওলাইছোঁ তুমি কিবা নিউজ আছে তুমি প্ৰশান্ত ৰাজগুৰুৰ লগত কথা পাতি ল'বা তেওঁৰ লগত পাতা তেওঁ কৰিব পাৰিব আৰু সেই নিউজটো মোক মেছেজত অখিল গগৈ চব দিছে ৰাতি টাইম এইবিলাক চব আছে মোৰ তাত সেইখিনিও আছে মোৰ তাত মইতো মিডিয়া অকল মোৰতো বিজনেছটো মিডিয়া নহয় মইতো 10টা আৰু কাম কৰোঁ আপোনালোকে চবেই জানে কিমানটা কাম কৰোঁ গতিকে মই ক'লোঁ নিউজ ৰিলেটেড বস্তু যদি ৰাজগুৰুৰ লগত কথাটো পাতি ল'বা সিমানটো কৈ থৈ দিলোঁ এতিয়া কি ইণ্টেনশ্যন লৈ কিয় কেছ কৰিলে কি কাৰণত মোৰ ওপৰত কেছ কৰিছে মই এইবিলাক একো নাজানো বা তাৰ কি ইণ্টাৰেষ্ট আছিলে সেইটো মই নাজানো কাৰ কি ইণ্টাৰেষ্ট আছিলে সেইটো নাজানো দুটামান পৰ্টেলে এইবিলাক বস্তু আজি পৰ্টেলৰ কোনো ৰেগুলেশ্যন নাই কাৰণেহে এইটো কৰিব পাৰিছে যি পায় তাকে কৈ দিছে যি পায় তাকে লিখি আছে যি পায় তাকে নিউজ কৰিছে এতিয়া আপোনালোকে মোক আজি এটা মোৰ প্ৰশ্ন আছে আপোনালোকক গোটেই জাৰ্ণালিষ্ট আছে মই যদি ইয়াত জন্ম হৈ পেলাই 55 বছৰত মই যদি অসমীয়া হ'ব নোৱাৰিলোঁ 8,500 কৰ্মচাৰী ৰাখি পেলাই মই আজি অসমীয়া হ'ব নোৱাৰিলোঁ এটা ব্যৱসায় এটা বিজনেছ মোৰ অসমৰ বাহিৰত নাই বহুত অসমীয়া মানুহ আছে যোনে গৈ বাহিৰত বিজনেছ কৰি আছে মোৰতো এটাও নাই মইতো যি বিজনেছ হয় মই চবকে কোৱা নাই মই অসমত কৰিম মই এটা ফিল্ম চিটি বনাবলৈ ওলাইছিলোঁ যে ফিল্ম চিটি এই আজি 4 বছৰ আগতে বনাব ওলাইছিলোঁ নাপাওঁ পাৰ্মিশ্যন মোক মেঘালয় গভৰ্ণমেণ্টে অফাৰ দিছিলে যে আমাৰ এইফালে তুমি কৰি দিয়া ৰাস্তাৰ ইফালে মেঘালয় মই তথাপি ক'লোঁ নাই মই নকৰোঁ মই যি কাম কৰিম মই অসমতে কৰিম মই মোৰ শপত খাই থৈছোঁ মই যি বিজনেছ কৰোঁ নকৰোঁ মোক অসমৰ বহুত বস্তু দিলে অসমৰ ৰাইজে গতিকে মই যি কাম কৰোঁ মই অসমৰ ৰাইজৰ কাৰণে কৰিম এতিয়া চব বস্তু পইচাৰ কাৰণে নহয় এতিয়া কোনোবাই লিখিছে অনা অসমীয়া এই শব্দটো শুনিলে মোৰ গাটো জ্বলি যায় অনা অসমীয়া বুলি লিখে কোনোবাই মই আৰু কিমান প্ৰমাণ দিব লাগিব অসমীয়া হ'বলৈ 50খনৰ ওপৰত চিনেমা বনালোঁ গুৰুজনা মাধৱদেৱ শংকৰদেৱ চবৰ ওপৰত চিনেমা বনালোঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওপৰত চিনেমা এইবিলাক চিনেমাত পইচা বনাই নেকি কোনো প্ৰফিট নহয় যেতিয়া মই চিনেমা বনাইছিলোঁ তেতিয়া এটা চিনেমাটো প্ৰফিট হোৱা নাছিলে এই 50খন চিনেমাৰ ভিতৰত মোৰ পইচা যদি ঘূৰি আহিছে 3খন চিনেমাত ঘূৰি আহিছে মাত্ৰ বাকী 47খনে লছতে গৈছে তথাপিতো মই এৰি দিয়া নাই চিনেমা বনোৱা নহয় বনাই থাকিম কিয় আমাৰ এই যিটো দায়িত্ব লৈছিলোঁ মই আজিৰ পৰা 15 বছৰ আগত সবেই যদি অনুৰাধা চিনেমা হলত যোন মানুহ আছিলে মই এনাউন্স কৰিছিলোঁ অনুৰাধাত মোৰ চিনেমা দুৱাৰখন যেতিয়া প্ৰিমিয়াৰ হৈছিল যে পইচা আহক নহওক মই আজিৰ পৰা ৰিস্ক লৈছোঁ যে মই চিনেমা বনাই থাকিম কিমান দিন অসমৰ মানুহে চিনেমা নাচাব এদিন হ'লেতো চাব সেইটো সময়ত অসমত বছৰটো 2টা চিনেমা হৈছিলে মাত্ৰ 2007, 8, 9 ৰেকৰ্ড ওলাই পেলাই আপোনালোকে চাওক কি চিনেমা হৈছিলে আৰু আজি কিমান চিনেমা হয় চাওক কিন্তু মইতো বেয়া সময়টো কৈ থাকিলোঁ আৰু সেইখিনি কৰাৰ পিছত মোক যদি কোনোবা অনা অসমীয়া কয় মই আজি সবৰ ৰাইজৰ পৰা বিচাৰিছোঁ যে অসমীয়াৰ ডেফিনেশ্যনটো মোক বুজাই দিয়ক মোক যে ইমান গালি দিছে সামাজিক মাধ্যমত ইমান বেয়া কথা লিখি দিছে একদম অনা অসমীয়া প্ৰথম সবতকৈ ডাঙৰ শব্দটোৱে হ'ল অনা অসমীয়া মই মাননীয় মুখ্যমন্ত্ৰীক এতিয়া সুধিব বিচাৰিছোঁ এই যে বাহিৰৰ পৰা এতিয়া আদানী আম্বানী ইয়াতে কাম কৰিবলৈ আপুনি মাতি আনিছে ইহঁতে অসমত পইচা ইনভেষ্টমেণ্ট কৰিব কেইদিনমান পিছত কি ইহঁতকো অনা অসমীয়া বুলি ক'ব নেকি ইহঁতেতো এতিয়া ইনভেষ্টমেণ্ট কৰিবলৈ আহি আছে ইয়াতে অসমত তেওঁ যেনেকুৱা চৰকাৰে যেনেকুৱা ডেভেলপমেণ্টটো চিন্তা কৰি আছে আমিও কৰি আছোঁ মোৰ স্পীচ এটা আজি জুলাই মাহত মই আমেৰিকা গৈছিলোঁ চিকাগো সেইটো মই নিজৰ পইচাত গৈছিলোঁ মনত ৰাখিব আপোনালোকক আকৌ কওঁ মই কাৰো পইচা দি টিকেট নলওঁ কাৰো পইচাত হেৰি নাযাওঁ
মোক আছাম কনভেনশ্যনে মাতিছিল তাত মই চিকাগোত গৈ মই স্পীচ দিছিলোঁ সেই স্পীচটো কেতিয়াবা আপোনালোকে চাই ল'ব মই তাত প্ৰবাসী অসমীয়াক মই কৈছিলোঁ যে আপোনালোকে অসমলৈ ঘূৰি আহক আমি এটা নতুন অসম বনাই আছোঁ এটা নতুন অসমৰ আমি প্ৰচেষ্টা চলাই আছোঁ আৰু আগৰ নিচিনা অসম নাই সেইটো চাওক মই যদি মাতি আনি আছোঁ ইয়াত আৰু মোকে যদি এতিয়া কয় এতিয়া তাৰ ইয়াৰ আনচাৰ কোনে দিব মোক তাৰমানে মই ইমানখিনি কৰি 55 বছৰ থাকিও ইয়াত জন্ম হৈ মই অসমীয়া হ'ব নোৱাৰিলোঁ আচল কথাটো হ'ল সেইটোৱে গতিকে কিছুমানে যি পায় তাকে লিখি দিয়ে কিছুমানে প্ৰচেষ্টা কৰে এইটো কিন্তু কথাটো সেইটো নহয় কথাটো মোৰ এই ইনভেষ্টিগেশ্যন যিটো হ'ব মই সব ৰেডি আছোঁ মইতো পুলিচক এতিয়া কোনোবাই লিখিছে বুলি গম পাওঁ যে পুলিচে আহি পেলাই কেনেকৈ হেৰি দিছে লৈ যাওক মইতো ৰেডি আছোঁ মোক নিব নালাগে মই নিজে গুচি যাম এতিয়া মই নিজে যাম এনেকুৱা থাকাতকেতো নিজে জেলত যাই পেলাই বহি থকা ভাল নহয় যদি কিবা ক্ৰাইম কৰিছোঁ সেনেকুৱাতো নহয় চ' এনেকুৱা সাংবাদিক কিছুমান আছে ইহঁতে এটা ক্ৰিয়েট কৰিব বিচাৰিছিলে এনেকুৱা ইহঁতে ক্ৰিয়েট কৰিব বিচাৰে এনেকুৱা যে এই মানুহজন ভিলেন ইয়াক অলপ ভিলেনটো বনাই দিয়া গতিকে আজি সেইটোৱে পজিশ্যন হৈছে মোৰ কি দুখ আছে নে মই তাত আছোঁ নে মই শ্যাম কানুৰ পাৰ্টনাৰ হয় নে মই তাত প্ৰগ্ৰামটো পাতিছোঁ নে মই জুবিনৰ তাৰমানে কি মই খবৰটো পাই পেলাই জুবিনক এৰি পলাই যাব লাগিছিল নেকি যে নহয় জুবিনৰ এনেকুৱা হ'ল মই তাক হস্পিটেললৈকে নিব নালাগিছিল নেকি মোৰ ভুল লাইফত সেইটোৱে হ'ল নেকি মই যে হস্পিটেললৈকে লৈ গ'লোঁ তাক আৰু মই আপোনালোকক যদি নগ'লো হয় তাত ইহঁতে হস্পিটেললৈকে লৈ নগ'লে কাৰণ ইহঁতে তাতে হেৰি কৰিছে পুলিচে যাবই দিয়া নাই পুলিচে নিজৰ ইনভেষ্টিগেশ্যনত লাগি আছে সেইকাৰণেতো বাকী কেইজনক দিয়া নাই গতিকে যি লাষ্ট প্ৰচেষ্টা এটা আছিলে লাষ্ট চেষ্টাটো আমি কৰিলোঁ সেই ভিডিঅ'বিলাক ফটোবিলাক আপোনালোকক এতিয়া আমি চব দি দিম আপোনালোকক এইবোৰ বস্তু ৰাজহুৱা কৰা বস্তু নাছিল কাৰণে দিয়া নাছিলোঁ এতিয়াতো দিবলৈ বাধ্য হৈ গৈছোঁ নহ'লে মোৰ ওপৰতে ডাউট হৈ গৈছে মানুহৰ বা একচাম মানুহে চেষ্টা কৰিছে একদম এইটো ক্ৰেডিট কৰিবলৈ আমিতো থাকিব পৰা নাই নহয় আৰু ইয়াৰ পিছত আপোনালোকৰ যদি কিবা কথা থাকে যাৰ যি কথা থাকে মই প্ৰত্যেকটা মানুহৰ কথা উত্তৰ দিবলৈ ৰেডি আছোঁ আৰু মই যিটো প্ৰথম কথা ক'লোঁ এটা কথা যদি আপোনালোকে মই কোৱা কথাত এটা কথা যদি আপোনালোকে আজি প্ৰেছ ৰিলিজটো দিছোঁ উইথ অল এভিডেঞ্চ দি দিছোঁ আপোনাৰ টিকেট বৰ্ডিং পাছ টাইম ক'ত গৈছিলোঁ কি গৈছিলোঁ কাৰ কল ৰেকৰ্ডবিলাকো যদি লাগে মই চব গোটেই কল ৰেকৰ্ডবিলাকো দি দিম আপোনালোকক মই ক'ত আছিলোঁ কি কৰিলোঁ খালি এটাই কওঁ মই অসমৰ ৰাইজে যিটো ভাবি আছে যে মই কিয় ওলাই অহা নাই মোক মানা কৰা হৈছিলে মই সেইকাৰণে যোৱা নাই মই গৈছোঁ জুবিনৰ ফুনেৰেল যেতিয়া জ্বলাই আছিলে জুবিনৰ তাৰ আগতে গৈছোঁ মই গৈ তাৰ পৰাও খনাপুৰৰ পৰাও ঘূৰি আহিছোঁ কিন্তু কি কৰিব মোক যদি আৰক্ষীয়ে মানা কৰে নাই নোৱাৰা যাবলৈ যে আমি ৰিস্ক নলওঁ তোমাৰ কাৰণ ইয়াত কিবা সেইটো হয় ঠিক আছে উত্তেজিত হৈছে ইনভেষ্টিগেশ্যন কৰোঁ আমি বিচাৰি আছোঁ যে ইনভেষ্টিগেশ্যন হওক মই বিচাৰোঁ তদন্ত হওক ইয়াত যদি কাৰোবাৰ কনস্পিৰেচি আছে তাক জেলত ভৰাওক তাক যি কৰে কৰক ইয়াত যদি কাৰোবাৰ কনস্পিৰেচি নহয় ওলাই যে নহয় কাৰোবাৰ মানে কেজুৱেল বিহেভিয়াৰ আছিল বা যাৰ নেগলিজেঞ্চ আছিলে যোনে দায়িত্ব ল'ব লাগিছিলে সেই দায়িত্ব যদি লোৱা নাছিলে তাৰ ওপৰতো একশ্যন হওক একশ্যন লওক তাত সেইটোত ময়ো ছাপোৰ্ট কৰিম মই হেৰুৱা নাই মইতো জুবিনক হেৰালোঁ আৰু জুবিনৰ নিচিনা মানুহ নাই মই আজি আপোনালোকক আৰু এটা কথা কৈ দিওঁ লাষ্ট জুবিনৰ কথা মই নক'লে নহ'ব দাদা এইটো আজি মই কওঁ এইটো প্ৰসংগত নহয় 2003 বা 2004 কথা হ'ব ষ্টেডিয়ামত এটা প্ৰগ্ৰাম পাতিছিলোঁ আমি আৰু তাতে সেই কুণাল গাঞ্জাৱালা বুলি এটা গায়ক আহিছিলে সেই কুণাল গাঞ্জাৱালা আহোঁতে তাৰ মেনেজাৰজনে আহি পেলাই মোক ক'লে জুবিনে আগে গান গালে তাৰপিছত কুণাল গাঞ্জাৱালাই গাব সি আহি পেলাই মেনেজাৰটোৱে মোক ক'লে যে এই আৰ্টিষ্টটো মোক ঠিক কৰি দিয়ক এই আৰ্টিষ্ট हमको ঠিক करके दीजिए বোলো কিয় কৈছে নে আমি সাইন কৰিম সোনি বুলি এটা বিৰাট ডাঙৰ কোম্পানী তেতিয়া গান গোৱা সি ক'লে মই हम लोग इसको 90 लाख देगा क्या गाना गाता है ये মানে কুণাল গাঞ্জাৱালাৰ মেনেজাৰে কৈছে যে কুণাল গাঞ্জাৱালা कुछ भी नहीं है 90 লাখ 2003 নে 4 তেতিয়া জুবিনক দিম বুলি ক'লে মই জুবিনক ষ্টেজৰ পৰা নামি অহাৰ পিছত জুবিনক বুজালোঁ জুবিন তুমি এইটো লৈ লোৱা লৈ পেলাই লোৱা তুমি এই 90 লাখ টকা পাই আছা তোমাক এই 2004 90 লাখ টকা মানে আজি 90 কোটি হ'ব মই তেতিয়া তাক ল'বলৈ ক'লোঁ যে লোৱা তুমি সি মোক ক'লে নাই মই নলওঁ বোলো কিয় নলওঁ মোৰ এনকে প্ৰডাকশ্যনৰ লগত মোৰ এগ্ৰিমেণ্ট কৰা আছে মই লো আচ্ছা ঠিক আছে হ'ব ইমান বছৰৰ মূৰত সি এই বছৰত মোক ক'লে যে মই তোমাক মিছা কথা কৈছিলোঁ মোৰ কোনো ধৰণৰ এগ্ৰিমেণ্টে নাছিলে এনকে প্ৰডাকশ্যনৰ সেই তাৰ পিছত এটা মানুহৰ প্ৰতি মৰম সেই ৰেচপেক্ট বাঢ়ি যাব নাই সেইবাবে ইমান মৰম ৰেচপেক্ট বাঢ়ি গ'ল চবেই মোক কয় যে তুমি কি হৈ গৈছে তুমি যে অকস্মাত জুবিন ইমান হেৰি হৈ গ'লা মোলে সেই ল'ৰাটো এনেকুৱা আছিলে যে সি কথা দিয়াৰ কাৰণে তাৰ জুবান দিয়াৰ কাৰণে সি মানুহৰ লগত এগ্ৰিমেণ্ট ইমান টকা অফাৰ পোৱাৰ পিছত সি কিন্তু
হেৰি নকৰিলে আৰু আজি সি মোক ক'লে যে সি তাৰ বোলে কোনো এগ্ৰিমেণ্টে নাছিলে গতিকে তাৰ সেই আছিলে জুবিন তাৰ সেই আছিল তাৰ অন্তৰ আৰু মোৰ লগতো পৰিয়ালৰ নিচিনা আছিলে মোৰ ঘৰত পূজা দুৰ্গা পূজা পাতো মোৰ ঘৰত পূজাত প্ৰত্যেকবাৰেই আহে প্ৰায় প্ৰত্যেকবাৰে আহে সি গতিকে ইয়াতকৈ দুখৰ কথা আৰু মোৰ কাৰণে কিবা থাকিব পাৰে নেকি আজি গতিকে মই আপোনালোকৰ দ্বাৰা চবকে অনুৰোধ জনাইছোঁ মই যিমান তদন্ত কৰে চৰকাৰে তদন্ত কৰক CID নহয় CBI ED চবৰ কৰক মই চবৰ লগতে কোঅপাৰেট কৰিম আৰু মই বিচাৰিছোঁ শাস্তি হওক যদি কিবা কনস্পিৰেচি হৈছে তেতিয়াতো শাস্তি হ'বই লাগিব আৰু যদি আমিওতো তেনেকৈ চকু মেলি চাই আছোঁ আমিতো একো লুকাই থকা নাই আৰু যদি নাই বোলে নেগলিজেঞ্চ হৈছে নেগলিজেঞ্চৰো পানিছমেণ্ট হওক কাৰণ আমিতো ইমান ডাঙৰ সম্পদ এটা হেৰুৱাই গ'লোঁ সেইটোতো আৰু ঘূৰাই আনিব নোৱাৰোঁ সেইটো গতিকে সেইখিনিয়ে মোৰ ক'ব লগা প্ৰেচিডেণ্ট কুৱেশ্যন ল'ম আমি প্ৰেচিডেণ্ট ডক্টৰ অক্ষতা নাৰায়ণে ক'ব মই খালি এটা লাইনে ক'ম যে এই প্ৰেছ মিটখন দিয়াৰ কাৰণটো অকল এটাই আছিলে যে আমাৰ ওপৰত যোনখিনি এলিগেশ্যন মোৰ দেউতাৰ ওপৰত যোনখিনি এলিগেশ্যন ছ'চিয়েল মিডিয়াত স্পেচিয়েলি চাৰ্কুলেট হৈ আছে মই নাভাবোঁ যে অসমৰ জনতাই তেওঁৰ ওপৰত এলিগেশ্যন লগাইছে কিন্তু ছ'চিয়েল মিডিয়া আজিকালি যিহেতু আমাৰ এটা কোৰ্ট নিচিনা হৈ গৈছে তাৰে এলিগেশ্যনছখিনি আমি ক্লেৰিফাই কৰিব বিচাৰিছিলোঁ ইয়াত আমাৰ বেলেগ কোনো আৰু উদ্দেশ্য নাই এটাই আছে যে লাষ্ট 4 দিন আমি একেলগে ঘূৰি আহি পাইছোঁ জুবিন দা অহা দিনাখন কিছু কাৰণৰ কাৰণে আমাক ৰখোৱাৰ কাৰণে আমি জুবিন দাক চাব নাপালোঁ সেই চাব নোপোৱাৰ দুখ সেই চাব নোপোৱাৰ গিল্ট আমাৰ লগত গোটেই লাইফ থাকিব কাৰণ মই লাষ্ট 5 বছৰৰ পৰা জুবিন দাৰ লগত কাম কৰিছোঁ এটা ফোন কলত জুবিন দা আহে কিন্তু আজি মই নগ'লোঁ যিকোনো কাৰণত মোক যি কোৱা হ'ল যি ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰিব দিয়া হ'ল আমি কৰিলোঁ কিন্তু এতিয়া আমি বিচাৰোঁ যে আমাক জুবিন দাৰ পৰিয়ালক এটলিষ্ট লগ কৰিবলৈ এলাউ কৰে আমি যেন জুবিন দাৰ এই ইনভেষ্টিগেশ্যনত আমি যি যোগদান দিব পাৰোঁ আমি দিম আৰু আমি পৰিয়ালক লগ কৰিব বিচাৰিছোঁ আমি জুবিন দাৰ কাৰণে থাকিব বিচাৰিছোঁ কাৰণ তেওঁ প্ৰাগৰ লগত ফাৰ্ষ্ট ডে'ৰ পৰা আছে মোৰ লগত লাষ্ট 5 বছৰৰ পৰা মদ নোখোৱাকৈ মই আজি আপোনালোকক ক'ম যোৰহাট হওক গুৱাহাটী হওক ৰাতি 10টা বজাতো তেওঁ যদি ষ্টেজত উঠিব ৰাতি 10টা বজালৈ মদ নোখোৱাকৈ থাকে কিয় কাৰণ তেওঁ মোক কয় তই চিন্তা নকৰিবি নেনা মই তোৰ কাৰণে আছোঁ সেই মানুহজনে তাত যাবলৈ নিদিলে আমাক যাক যিকোনো কাৰণ হওক আমি ক্ৰিমিনেলছ নহয় মোৰ দেউতা ক্ৰিমিনেল নহয় কিন্তু আমি যে যাব নাপালোঁ সেই দুখটো লাইফ লং আমাৰ লগত থাকি যাব এই প্ৰেছ মিটখনৰ জৰিয়তে আমি অকল সেইটোৱে বিচাৰোঁ যে আমাক প্লিজ যাব দিয়ক এতিয়া আমি ওলাই আহিছোঁ আপোনাক যি ছাপৰ্ট লাগে আমি দিবলৈ ৰেডি আছোঁ তেওঁ দিবলৈ ৰেডি আছে এতিয়া আমাৰ পৰিয়ালটোৱে যেন জুবিন দাৰ পৰিয়ালক লগ কৰিবলৈ আমাক প্লিজ এলাউ কৰক সেইটোৱে বিচাৰোঁ থেংক ইউ এতিয়া কুৱেশ্যন ল'ব পাৰিব যোনদিনাখন বডি আহিছিলে মই বডিৰ লগত অহা নাই কিন্তু নেক্সট মানে ড্ৰুক এয়াৰৱেজৰ যোনদিনাখন ফ্লাইট আছিলে সেইদিনাখনে আহিছোঁ মই ছেইম ডে মানে মই যেতিয়া আহি পাইছোঁ তেতিয়া বডিটো জুবিনৰ বডিটো হেৰিৰ পৰা কাহিলীপাৰাৰ পৰা সৰু সজাইলৈকে লৈ যোৱা হৈছিলে মানা কৰিছিলে আমাক প্ৰশাসনৰ ফালৰ পৰা অকল প্ৰশাসন আৰু এডমিনিষ্ট্ৰেশ্যন আৰু পুলিচৰ ফালৰ পৰাই নকওঁ মই ইহঁতেতো মানা কৰিছেই আমাক লগতে আমাৰ শুভাকাংক্ষী কিছুমান আছিলে ইহঁতেও আমাক মানা কৰিছিলে যে যিহেতু ছিটুৱেশ্যনটো এনেকুৱা হৈছে আপোনালোকে চবেই জানে যে পৰিস্থিতিটো কি আছিলে আনকি আপোনালোকক মই আজিও কওঁ আজিও এই প্ৰেছ কনফাৰেন্সটো ইয়াত হোৱা কথা নাছিলে আপোনালোকে হয়তো গম পাইছে এই প্ৰেছ কনফাৰেন্সটো হোৱা কথা আছিলে প্ৰেছ ক্লাবত কিন্তু আমাক আজি পাৰ্মিশ্যনটো দিয়া নগ'ল কিন্তু এই বস্তুটো লৈ পেলাই আমি আৰু 1 মিনিটো আমি জীয়াই থাকিব নোৱাৰোঁ নহয় তেনেকৈ থাকিব নোৱাৰোঁ আমি নেক্সট ক্ৰনলজি অফ ইভেণ্টছ and you have been a scapegoat of political controversy. Not necessarily political, but it's a conspiracy. It's a conspiracy. Political নহ'ব পাৰে মই ক'বলৈ যোৱা নাই যে এইটো পলিটিকেল কনস্পিৰেচি বাট ইট ইজ এ কনস্পিৰেচি কাৰণ যিজন মানুহ তাত আছোঁ মই তাক লৈ হস্পিটেল লৈ গৈছোঁ মই চব কৰিছোঁ তাৰপিছত মই ইয়াত চবকে জনাই আছোঁ গৰিমাক আনকি মই কথা পাতিছোঁ গৰিমাক লৈ গৰিমাই চিঞৰি আছে যিকোটা তাক উঠা সেইখিনি পৰ্যন্ত কৰিছোঁ আৰু চব কথা কৈছোঁ তাৰপিছত যেতিয়া মোক আহিবলৈ মানা কৰা গ'ল ঠিক আছে তেখেতসকলৰো চিন্তা আছিলে তেখেতসকলে ভাবিছে মোৰ এগেইনষ্টত কিবা হ'ব কিন্তু কনস্পিৰেচি এটাটো হৈছে যে এতিয়া এনেকুৱা হৈ গ'ল যে কোনোবা এটাই ফেচবুকত বা হেৰিত পষ্ট কৰাৰ কাৰণে এনেকুৱা হৈ গ'ল যে মানে 17 তাৰিখে মই গৈছোঁ অমুকে কেছ দি দিলে তো মই গৈছোঁ সেনেকুৱা টাইপত হৈ গ'ল
জুবিন গাৰ্গক হস্পিটেললৈ যোৱাখন কিমান সময়ৰ প্ৰয়োজন হৈছিল এই 20 মিনিটমান লাগিছিলে মোৰ তাত যাওঁতে নাই জাহাজঘাটলৈ যাওঁতে জাহাজঘাটলৈ মানে হোটেলটোৰ পৰা য'ত খাই আছিলোঁ আমি তাৰ পৰা 20 মিনিটমান লাগিলে আমাৰ তাত যাওঁতে 15-20 মিনিট আৰু 15-20 মিনিটে হ'ব 20 মিনিট তাত ট্ৰেফিক জাম নাথাকে ক'তো খালি ছিংগাপুৰত কি হয় ৰেড লাইট বহুত থাকে অনবৰত ৰেড লাইট চ' সিমান টাইমে লাগিলে আমাৰ তাত আৰু তাত গৈ পাই পেলাই যেতিয়া লেণ্ড কৰি মানে গৈ পাইছোঁ মই নামি পেলাই টেক্সিত যিহেতু পইচাটো নলয় তেতিয়া মই টেক্সিৱালাক ক'লোঁ তই ইউ কিপ দিছ পাৰ্চন মানে মৃগাংকক ৰাখি দিব দিলোঁ ইউ কিপ দিছ পাৰ্চন মই দৌৰিলোঁ কাৰণ ময়ো এক্সাইটেড হৈ আছোঁ পাগল হৈ আছোঁ আৰু মই যেতিয়া দৌৰি সোমাবলৈ গ'লোঁ তাত প্ৰথমতে সোমাব দিয়া নাছিলে মই কৈছোঁৱেই কথাটো আৰু তাৰপিছত যেতিয়া সোমালোঁ ফাইনেলি আৰু তাত গৈ মই বহুত চিঞৰ বাখৰ কৰিলোঁ চিঞৰ বাখৰ কৰাৰ পিছত প্ৰথমতে পুলিচে মোকো গালি দিলে যে হু আৰ ইউ টু শ্বাউট মানে সেনেকুৱা ইহঁতৰ কথা কিন্তু মই যেতিয়া ক'লোঁ ইহঁতেও ক'লে যে নহয় ইজ আ ব্ৰাদাৰ এল্ডাৰ ব্ৰাদাৰ বুলি ক'লে তেতিয়া ইহঁতে শান্ত হৈ গ'ল আৰু তাৰপিছত ইহঁতে আমাক যেতিয়া মানে দিলে 10 মিনিটমানৰ কথা এইটো আৰু 10 মিনিটৰ ভিতৰত কাৰণ মই তেতিয়া 10 মিনিটমান গালি দিলোঁ ইহঁতকো মানে ই কান্দি আছে হেৰি তাৰপিছত লৈ মই ক'লোঁ যে টেক হিম টু দ্য হস্পিটেল ৱাই আৰ ইউ অল ডুইং ইট হিয়াৰ মানে ইয়টখনতে দি আছে ইয়টখনত নকৰি পেলাই সেইবিলাকতো কোষ্ট গাৰ্ড তেনেকুৱা মেডিক্স হয় মানে মেডিক্সবিলাক ক'লে আপোনালোকে বুজি পাব চাগে মেডিক্স হয় মানে ডক্টৰ্ছ নহয় ন হেৰি চ' বোলে ইয়াত কিয় কৰিছে টেক হিম দেৰ ইন দ্য হস্পিটেল চ' তেতিয়া তাক উঠালে সিহঁতে ষ্ট্ৰেচাৰত লৈ পেলাই সিহঁতে এম্বুলেঞ্চত আনিলে আৰু সেই এম্বুলেঞ্চত অনা এম্বুলেঞ্চত যেতিয়া দিছে এম্বুলেঞ্চত দি পেলাই তাক আকৌ পাম্প কৰিছে সেই তাৰ ফটোগ্ৰাফ আছে আৰু দিছে বোধহয় আপোনালোককো দিয়া হৈছে এতিয়া চব সেইটো কৰা হৈছে তাক দিয়া হ'ল আৰু তাৰপিছত তাক হস্পিটেল লৈ যোৱা হ'ল চ' আমি আকৌ তাৰ পৰা হস্পিটেলটো পাওঁতে আমাৰ ছেইম 15-20 মিনিটমান আমাৰ লাগিল চ' আমাৰ যদি 20 মিনিট লাগিছে তাৰ চাগে 7 মিনিট 6 মিনিট 5 মিনিট লাগিব বিকজ মই যে ক'লোঁ আপোনালোকৰ ট্ৰেফিক নাথাকে কিন্তু ৰেড লাইট ৰখি থাকিব লাগে আৰু এম্বুলেঞ্চে ৰখিব নালাগে এম্বুলেঞ্চটো চিধা যায় আপুনি যেতিয়া ছিংগাপুৰ পাইছিলে জুবিন গাৰ্গৰ লগত যোগাযোগ কৰিছিল নাই মই কথা পাতিবলৈ চান্স পোৱা নাই নহয় মই আপোনালোকক ক'লোঁ মই গৈ পাইছোঁ ৰাতিপুৱা 6:30 লেণ্ড কৰিছোঁ লেণ্ড কৰি 6:30 মই গৈ পেলাই চেক ইন কৰিছোঁ চেক ইন কৰি পেলাই মই ৰুমটো পাইছোঁ আমি ৰুমটো পাই আমি শুই থাকিলোঁ দুটাই ৰুমটো পাই কাৰণ টোপনি ক্ষতি যেতিয়া ৰাতি হয় তেতিয়াতো আৰু হেৰি নহয় সোমাই মই শুই থাকিলোঁ গতিকে ময়ো শুই থাকিলোঁ সিও শুই থাকিলে মৃগাংকও শুই থাকিলে আমি দুটা একেটা ৰুমতে শুই থাকিলোঁ এটা ৰুম কাৰণ ৰুম নাই ৰুম নিদিয়ে এটা ৰুম দিলে আমি সেইটো ৰুমত গৈ শুই থাকিলোঁ 3টা বজাত যেতিয়া আমাৰ ভোক মানে তাৰে সময় 3টা বজাত যেতিয়া আমাৰ ভোক লাগিলে ভোক লগাৰ সময়ত আমি ওলাই আহিলোঁ ওলাই আহি পেলাই আমি সেই ভাত খাবলৈ মই যিটো দেখাইছোঁ এনেকুৱাকৈ কৈছে যে জুবিনৰ মৃত্যুৰ পাছত তাত যিসকল আমাৰ অসমীয়া মানুহ আপোনালোক আছিলে আপোনালোকে এখন মিটিং পাতি সকলোৰে এক কথা হ'ব লাগিব বুলি এটা আলোচনা নাই মই কাৰোৰ লগত কথা পতা নাই নাম্বাৰ 1 কোনোবাই সেনেকা দেখাই দিয়ক এই ছ'চিয়েল মিডিয়াততো ইমান বস্তু ওলাই আছে ছ'চিয়েল মিডিয়াত মোৰ মুম্বাইৰ ফটো 7 তাৰিখত যিটো আমি ব্ৰেকফাষ্ট খাই আছোঁ মই জুবিন আৰু দেৱজিৎ ভূঞা সেইটো ফটো দেখাই দিছে যে এইটো হেৰিৰ ফটো বুলি ছ'চিয়েল মিডিয়াটো চবে সেইটো কৰি আছে ন মই আপোনাক ষড়যন্ত্ৰ চলি আছে বুলি কিয় কৈছোঁ একাংশ মানুহে ষড়যন্ত্ৰ এটা কৰি আছে সেইকাৰণে কৈছে এনেকা এটা হেৰি দেখাই দিয়ক য'ত কথা হৈছে যে আমি চব একে কথা ক'ব লাগিব আৰু হেৰি ক'ব লাগিব মোক ক'ৰবাত দেখাই দিয়ক যে মই ক'ৰবাত থিয় হৈ পেলাই কথা পাতি আছোঁ মোক এটা হেৰি দেখাই দিয়ক ডিলিট কিয় কৰিছোঁ মই যিটো ইনষ্টাগ্ৰামত পষ্ট কৰিছিলোঁ তাত মানুহে দেখা পাইছোঁ বেয়া কথা লিখা আৰম্ভ কৰিছে গালি দিয়া আৰম্ভ কৰিছে আৰু মই আপোনালোকক আগতেও কৈছোঁ যে মোক অনা অসমীয়া বুলি ক'লে মোৰ তেজ গৰম হৈ যায় মোৰ তেজ ৰঙা হৈ যায় যে মোক অনা অসমীয়া নক'ব চবকে কওঁ চবকে অনুৰোধ কৰোঁ মোক অনা অসমীয়া নক'ব আৰু যদি অনা অসমীয়া কয় মোক অসমীয়াৰ হেৰিটো বুজাই দিয়ক সেইটোৱে কথা আছিলে গতিকে সেনেকুৱা কেতিয়াও হোৱা নাই কথাও হোৱা নাই পিছদিনাখন মই ভেন্যুতে যোৱা নাই মই আপোনালোকক ক'ত নৰ্থ ইষ্ট ফেষ্টিভেল হৈ আছে ক'ত প্ৰগ্ৰাম হৈছে আমি একোৱেই নাজানো আৰু জুবিনৰ লগতো কোনো ধৰণৰ কথা নাই তাৰ কল ৰেকৰ্ড তাৰ চাই লওক জুবিনৰ কল ৰেকৰ্ড চাই লওক জুবিনৰ মোবাইলটো ওলাই লওক তেতিয়া গম পাই যাব আপোনালোকে বঙাইগাঁও আৰু নাৰী মুক্তিৰ যিটো আপোনাক গোচৰ দিছে সেইটোৰ লগত ৰাজনৈতিক কিবা এটা কথা কৈছে নাই এইবিলাক আমি গোচৰবিলাক এতিয়ালৈকে দেখাই নাই কিনো FIR এইটো আমি জাষ্ট চিফ মিনিষ্টাৰৰ প্ৰেছ কনফাৰেন্সৰ পৰা গম পাইছোঁ যে FIR এখন লজ হৈছে সেইটোতো চিফ মিনিষ্টাৰে কওঁতেহে গম পাইছোঁ আমি নাজানো এইটো কি কম শেষ মুহূৰ্তত তাত আছিলে হয় একদম শেষ সময়ত পাইছিলে হয় আপোনাৰ কিবা জুবিনৰ মৃত্যুটো ষড়যন্ত্ৰ হোৱা কিবা আপোনাৰ তেনেকুৱা ইট ইজ আপ টু ইনভেষ্টিগেশ্যন চাওক মই ষড়যন্ত্ৰ বুলিও ক'ব নোৱাৰোঁ আৰু মই এটা কথা কৈছোঁ ষড়যন্ত্ৰ হ'লেতো পানিছমেণ্ট কেপিটেল পানিছমেণ্ট হ'ব লাগিব মই কওঁ যদি ষড়যন্ত্ৰ হৈছে তো কেপিটেল পানিছমেণ্ট দিয়ক হয় নহয় আৰু যদি হেৰি নহয় যদি নেগলিজেঞ্চ হৈছে নেগলিজেঞ্চতো পানিছমেণ্ট হ'ব লাগে ন আমিতো ক'লে দুটাৰে ইনভেষ্টিগেশ্যন হওক আৰু মইতো কৈ আছোঁ ইনভেষ্টিগেশ্যন মই আজি মাননীয় মুখ্যমন্ত্ৰীক ডিমাণ্ড দি আছোঁ অকল CID নহয় আপুনি CBI চবকে দিয়ক এইটো ইনভেষ্টিগেশ্যন চবকে দিয়ক এইটো ইনভেষ্টিগেশ্যন কাৰণ আমাৰ বহুত ডাঙৰ সম্পদ এটা আছিলে সি আৰু তাৰ লগত আমাৰ বহুত আৱেগ জড়িত হৈ আছে আৰু তাৰ লগত মোৰ ৰিলেশ্যন আজি নহয় মই আপোনাক কৈছোঁ যেতিয়া সি জুবিন নাছিল তেতিয়া আৰু মই সঞ্জীৱ নাৰায়ণ নাছিল তেতিয়াৰ পৰা আমাৰ ৰিলেশ্যন
পাইছে গতিকে ইমানখিনি জনাৰ গম পাছতো পাইছোঁ, যেতিয়া অলপ জনা হৈছে। আপুনি নাভাবেনে যে সিদ্ধাৰ্থ শৰ্মা বা আন কোনোবা সম্পূৰ্ণভাৱে নেগলিজেন্সি আছে? ডেফিনেটলি ভাবোঁ মই সেইকাৰণে সেই পষ্টটো কৰিছিলোঁ মই পষ্টটো এতিয়াও আছে চাগে মই পষ্ট কৰিছিলোঁ যে মই যদি থাকিলোঁ হয় তাত মই তাক চুইমিং পুলতে যাব নিদিলোঁ হয় সাগৰত যোৱাটোতো বহুত দূৰৰ কথা লেটছ কনক্লুড সেইটোতো মই কোৱাই নাই ন সেইটোতো মই কেতিয়াও নিদিলোঁ হয় গতিকে সিদ্ধাৰ্থ শৰ্মাই জানিছিলে সি হয়তো যাব দিব নালাগিছিল সি ৰখাই দিব লাগিছিল মই সেইটো মানো নাই এইটো ইনভেষ্টিগেশ্যনৰ ওপৰত নিৰ্ভৰ কৰিব গোটেইটো ইনভেষ্টিগেট হওক তেতিয়া আমিতো এজেঞ্চি নহয় ইনভেষ্টিগেটিং এজেঞ্চি ইহঁতে নহয় ক'ব পাৰিব। গতিকে আমি ক'ব নোৱাৰিম গতিকে ইনভেষ্টিগেশ্যন হওক ভালকৈ কিছু সংখ্যক গায়ক গায়িকাই ক'ব বিচাৰিছে আজিও ক'ব বিচাৰিছে যে আপুনি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই মিলি এটা মেনেজমেণ্ট আৰ্টিষ্ট মেনেজমেণ্ট কোম্পানী খোলা কথা আছিল সঁচা নেকি কোনোবাই প্ৰমাণ কৰি দিয়ক এটাও যদি আছে আৰু মই যদি খুলিব লাগে যদি সেনেকুৱা মই সিদ্ধাৰ্থ শৰ্মাৰ লগত খুলিম নে শ্যামকানু মহন্তৰ লগত খুলিম নে মোৰ টকা পইচাৰ অভাৱ হৈ গৈছে যে মই বেলেগ কাৰোবাৰ পাৰ্টনাৰ ল'ব লাগে মই নিজে যদি খুলিব মন থাকিলে হয়তো মই নিজে খুলি ল'লোঁ হয় এটা গায়ক নহয়তো মইতো 1000 গায়কৰ লগতে কাম কৰিছোঁ আপোনালোকে চবেই জানে গায়কে হওক চিনেমাৰ মানুহে হওক চবৰ লগতে কাম কৰি আছোঁ আপোনাকে পইণ্ট আউট কৰি সেইটো সামাজিক মাধ্যমে কেতিয়াৰ পৰা হৈছে পৰহিৰ পৰা যেতিয়া এই কালিৰ পৰা যেতিয়া এইটো কথা ওলালে তাৰপিছতহে পইণ্ট আউট কৰিছে তাৰ আগত কোনে কৰিছিলে আপোনালোকে সেইটো ওলাই লওক এজনটো মই নামে কৈ দিছোঁ আপোনাক কোন লুইত কুমাৰ বৰ্মন মই নামে কৈ দি আছোঁ আপোনাক তাৰ বাহিৰে সামাজিক মাধ্যমৰ আগত আৰু ক'ত আছিলে সামাজিক মাধ্যমতো যোনে যি পায় তাকে লিখি দি আছে আঁতৰি কি মইতো আঁতৰি গৈছোঁ তাকো গালি দিছোঁ মই সিও আছিলে তাতে হাফ পেণ্ট পিন্ধি পেলাই এটা হেৰি তাকো গালি দিছোঁ মই কুকুৰ মেকুৰী গালি দিছোঁ তোমালোকে কেনেকৈ তাক লৈ গ'লা তাক দি পেলাই মই আঁতৰি ক'ত গৈছোঁ মই তাক লৈ পেলাই মই এম্বুলেঞ্চত লৈ পেলাই মই যোৱা নাই নেকি সেইটো কোনোবাই ক্ৰেডিট কৰিব বিচাৰি আছে ইণ্ডিয়ান ডেপুটি হাই কমিছনৰ গাড়ীত তেখেত গৈছে ইণ্ডিয়ান ডেপুটি হাই কমিছনাৰ গাড়ীত গৈছোঁ ময়ো গৈছোঁ মৃগাংকও গৈছে সেইটো এভিডেঞ্চ আছে নাই মইতো নাজানো ন মইতো পিছদিনাখন গুচি আহিলোঁ মই ৰিটাৰ্ণ আহিলোঁ কিন্তু মই জানাত মই যিখিনি জানো কিন্তু ফেষ্টিভেল প্ৰগ্ৰামটো হোৱা নাই মই ক'ব নাযাওঁ মই নাজানো ইনভেষ্টিগেশ্যন কৰক কাৰণ না মই ভেনিউত গৈছোঁ মই যদি ভেনিউত গ'লোঁ হয় মই তেতিয়া গম পালোঁ হয় মই পিছদিনাখন খালি দুপৰীয়া যেতিয়া হেৰি হ'ল আমি গম পালোঁ মোক কোনোবাই ইয়াৰ পৰা ফোন কৰি পেলাই ক'লে যে নিশিতাৰ অৱস্থা খুব বেয়া তাই কান্দা কৰি আছে বিৰাট তাই একবাৰ মোৰ ৱাইফে ফোন কৰিলে ক'লে যে তুমি একবাৰ নিশিতাক চাই দিয়া কাৰণ তাই মোৰ ঘৰৰ ছোৱালী নিচিনা একদম মোৰ গতিকে মই ক'লোঁ হ'ব তাইক মাতিলোঁ তাই মোক ক'লে যে দাদা আমি এই অমুক জেগাত গৈ আছোঁ গতিকে আমি তালৈকে গৈছোঁ গৈ পেলাই তাইক কথা পাতিছোঁ তাইক দেখিছোঁ নৰ্মেলাইজ কৰিছোঁ তাইক ঠিক আছে তুমি নৰ্মেল হোৱা আৰু চব গুচি যোৱা তাৰ বাহিৰে আমি কেতিয়াও কাৰোৰ লগত কোনো ধৰণৰ কথা কোৱা নাই গতিকে সামাজিক মাধ্যমত এই ষড়যন্ত্ৰ কোনোবাই যদি কৰিব বিচাৰিছে মোৰ অনুৰোধ এইটো ষড়যন্ত্ৰ নকৰিব একো বস্তু প্ৰমাণ যদি প্ৰমাণ কৰে মই কৈছোঁ মই আৰম্ভণিতে কৈছোঁ আপোনালোকক ফাঁচীৰ ৰছীডাল আনি দিব মই নিজে ওলমি যাম তাত বস্তুটো এনেকুৱা ধৰণৰ আছিলে বহুতে কৈছে যে জুবিন গাৰ্গৰ উৎখন নীলা পৰি গৈছিল আপুনি কি দেখিছিল উৎখন সঁচাকৈ নীলা পৰি গৈছিল মই আপোনালোকক মানে বিষ ঢালিছে বুলি কৈছে খাদ্যত বিষ ঢালি পেলাই জুবিন গাৰ্গক হত্যা কৰা এইটোতো তেওঁ কেনেকৈ ক'ব মই কেনেকৈ উৎখন নীলা দেখিছে নেকি আপুনি কি দেখিছে এইটো ফাৰ্ষ্ট ফটোগ্ৰাফটো তাৰ উট এতিয়া মানে নীলা হৈছে উৎখন উট নীলা নহয় এইটো চাওক ইয়াতে উটটো কাটিছে এইটো উটটো কাটিছে দেখিছে নে? দিব আপোনালোকক এই ফটোটো দিয়া হ'ব আপোনালোকক কাটা আছে। উটটো কাটা আছে তাৰ উটটো কাটা আছে সেই যে উটটো কাটা আছে সেইকাৰণে মই কাৰোবাক তেতিয়া মোক সুধিছিলে উটটো কাটা দেখা পাই পেলাই মই ভাবিলোঁ যে ক'ৰবাত চিজাৰ হৈ গ'ল নেকি আকৌ সেই উটটো কাটা দেখা পাই পেলাই আৰু ইহঁতে তেতিয়া ক'লে মানে সিদ্ধাৰ্থে ক'লে যে দাদাৰ ফেন ওলাইছিলে মুখেদি আৰু নাকেদি তাৰ পিঁয়াজ ওলাইছিল তেনেকৈ নাকেদি পিঁয়াজ ওলাইছিলে চ' মোৰ মনত আছে যেতিয়া যোৱাবাৰ যেতিয়া তেওঁৰ চিজাৰ হৈছিলে আমাৰ হস্পিটেলত যেতিয়া আনিছিলে তেতিয়া তাৰ বমি যেতিয়া কৰিছিলে বমি কৰোঁতে নাকেদি ওলায় আৰু ফেন ওলায় আৰু মুখখন লাগি ধৰেতো তেতিয়া চিজাৰ হ'লে দাঙি ধৰে গতিকে মই যেতিয়া সেইটো সন্দেহ কৰিছোঁ মইতো ডক্টৰ নহয় মই হেৰি নহয় এইটো পষ্টমৰ্টম ৰিপৰ্ট যেতিয়া আহিব পষ্টমৰ্টম ৰিপৰ্টত আপোনালোকে চব বস্তু পাই যাব অট'পচি ৰিপৰ্ট যেতিয়া আহিব অট'পচি ৰিপৰ্টত আপোনালোকে চব বস্তু পাই যাব কি হৈছিলে কি নাই হোৱা চিআইডিৰ সন্মুখীন হ'বলৈ আপুনি সাজু এতিয়া যাব পাৰোঁ মই এতিয়া যাবলৈ ৰেডি আছোঁ মই ইয়াৰ পৰাই গুচি যাম মই CID অফিচত মোক ক'লে হ'ল নহয় CID CBI য'তে ক'ব মই ইয়াৰ পৰা গুচি যাম থেংক ইউ ভেৰি মাছ হা মোৰ খালি এটাই অনুৰোধ আমাক ক্ৰিমিনেলাইজ নকৰিব আমি জুবিনৰ শুভাকাংক্ষী অসমে জানে গোটেই অসমে জানে গতিকে এইটো যে ছ'চিয়েল মিডিয়াত ক্ৰিয়েট কৰিব চেষ্টা কৰি আছে তাত আছিলে ইমান সোনকালকে খবৰটো দিব লাগিছিল অসমীয়া মানুহে আপুনি ক'ত দেৰি কৰিলোঁ মই এইটো কৈছে সময় টাইম মই অসমত কেনেকা কোনে 8 ঘণ্টা এতিয়া নহয় সেইকাৰণে আপোনালোকে জানিব লাগিব ন সেই 8 ঘণ্টা কেনেকুৱা হয় মই আপোনালোকক টাইমটো দেখালোঁ কেইটা বজাত হৈছে চাওক দুটা টাইমৰ কনফ্লিক্টিং আছে ছিংগাপুৰ টাইম এণ্ড ইণ্ডিয়ান সেইটোৱে আচল কথা হ'ল টাইম time conflicting আৰু আছে। ঘণ্টা ডিফাৰেঞ্চ আছে
আপোনালোকে কাৰেক্ট টাইমতে গোটেইখিনি আপোনালোকে প্ৰেছ ৰিলিজটো যদি চাই local press তাত release ত both গোটেইটো ছিংগাপুৰ লিখিছে। টাইম এণ্ড ইণ্ডিয়ান টাইম সেইকাৰণে আমি- দুটা মেনশ্যন আছে অলপ ফেচবুকৰ কথাখিনি পঢ়া শুনা আপোনালোক জাৰ্নেলিষ্ট হয় এইটো আমাৰ কাম হয় সঁচা কথাটো কোৱা ন এতিয়া জাৰ্নেলিষ্ট আপোনালোকেও মইতো ইনভেষ্টিগেট কৰক আপোনালোকক ফোন দিলোঁ কৰক। নহয় কি প্ৰমাণ যিটো আমি 7 তাৰিখে বহি পেলাই বম্বে ট্ৰাইডেণ্ট হোটেলত আমি ব্ৰেকফাষ্ট খাইছিলোঁ সেই ফটোটোকে লগাই দিছে হেৰিত কৰা বুলি নাই পবিত্ৰ মাৰ্কেটে আমি নাপালোঁ কিন্তু ফোনত যেতিয়া কথা পাতিলোঁ মই তাৰ লগত কিন্তু নহ'লে ন প্ৰগ্ৰামটো কেঞ্চেল হৈ গ'ল যিহেতু কেঞ্চেল হৈ নাহিলে সি তাত থকা অসমীয়া মানুহখিনিক যে আপোনালোক যে ক্ষোভ প্ৰকাশ কৰিছে অসমৰ ৰাইজে এইটো কেতিয়া গম পালে আপোনালোক তাতে থাকোঁতে গম পাইছে আপোনালোকৰ প্ৰতি যে এটা আপত্তি কৰিছে অসমৰ নহয় মই তেতিয়ালৈকে নাজানো মোৰ প্ৰতি কিয় আপত্তি কৰিব মইতো তাক উঠাই পেলাই মই হেৰিতে লৈ গৈছোঁ নে মই ৰিয়টত আছিলোঁ নে মই পাৰ্টিত আছিলোঁ নে আগদিনাখন খাইছোঁ নে পিছদিনাখন খাইছোঁ তাৰমানে মইতো ক'তোৱে নাই নে নৰ্থ ইষ্ট ফেষ্টিভেলটো মোৰ হয় মোৰতো ক'তো একো নাই তো মোৰ কিয় হ'ব মই পিছত ঘূৰি অহাৰ পিছতহে এইবিলাক হৈছে আমি সৰু সজাই যাব মই যেতিয়া ঘূৰি আহি পেলাই মই ক'লোঁ যে এতিয়া মই সৰু সজাইত যাম ঠিক আছে একেলগে বিচৰা নাই চাগে মোক বডিৰ লগত আহিবলৈ মই সেইকাৰণে অহা নাই বাৰু ঠিক আছে মোক বিচৰা নাই চাগে মই ভাবিছোঁ কিয় বা বিচৰা নাই মোক অহাটো কাৰণ আগদিনাখনলৈকে যেতিয়া মই কথা পাতি আছোঁ মন্ত্ৰীৰ লগতে হওক চবৰ লগতে হওক মই কথা পাতি থাকোঁতে তেতিয়া কথাটো এইটোৱে হৈ আছিলে যে চাৰ্টাৰ্ড ফ্লাইটত আহিব মই লগত আহিম আৰু লগত কিন্তু তেনেকুৱা কথা হোৱা নাই এতিয়া কোৱা নাই যেতিয়া মইতো আৰু জাচি ক'ব নোৱাৰোঁ যে মই সেইটোত যাম মোৰতো কেপাচিটি আছে সেইখিনি যে মই নিজৰ টিকেট কাটি পেলাই মই নিজে গুচি আহিব পাৰোঁ চ' এইটো তেওঁৰ কথা সেইটো আপটো হিম সেইটো তেওঁৰ কথা সেইটো মোৰ তাত একো নলেজ নাই মই আপোনাক ক'লোঁ নহয় মই যোৱাটো মোৰ বেছি দিন আগত ঠিক হোৱা নাই মই যোৱাটো একদম লাষ্টত মই ক'লোঁ মই টিকেট দেখাইছোঁ আপোনালোকক দিয়া আছে ডুবাইৰ টিকেটটো দিছোঁ নেকি আমি মোৰ নেক্সট ডে ডুবাইৰ টিকেট আছে বুজিছে নে ডুবাইৰ হোটেলৰ বুকিং ডুবাইৰ টিকেট চব দিয়া আছে চ' মই খালি গ'লোঁ উইথ দ্য ইণ্টেনশ্যন যে মই যাম আৰু এই কিতাপখন তাতে ভূপেন্দাৰ কিতাপখন মই তাতে ৰিলিজ কৰিম যিহেতু 5টা চিফ মিনিষ্টাৰ থাকিব বুলি ক'লে পবিত্ৰ মাৰ্কেটত থাকিব বুলি ক'লে জ্যোতিৰাদিত্য সিন্ধিয়া আৰু ছিংগাপুৰৰ মিনিষ্টাৰবিলাকো থাকিব বোলে মোলৈ ছিংগাপুৰ মিনিষ্টাৰবিলাকে অলপ ভূপেন্দাৰ কথাও গম পাব তাত গৈ পেলাই এইটো দিলে গম সেইটো ডাক্তৰে ক'ব তেখেতে ক'ব নোৱাৰিব চুইমিং কৰিছেতো পানী সোমাইছে ন নাই নাই এইটো আমাৰ মই ক'ব নোৱাৰোঁ এতিয়া মই কোৱাটো উচিত নহয় যিহেতু ইনভেষ্টিগেশ্যন কাৰণ কাইলৈ আকৌ ক'ব যে আপোনাৰ ভাৰ্চন চেঞ্জ হৈ আছে এইটো নহ'ব সেইটো হ'ব সেইটো মোকো ক'ব ইয়াত তেনেকৈ ক্লিয়াৰলি লিখা আছে টাইমিংটো আপোনালোকে টাইমিংটো চব লিখি দিয়া ক্লিয়াৰ আছে কৰি দিয়া আছে যে ইণ্ডিয়ান টাইমিং ছিংগাপুৰ টাইমিং 5:15 ঘোষণা কৰিছে ইণ্ডিয়ান টাইমিং 2:45 ঘোষণা কৰিছে এইটো ক্লিয়াৰ মানে ডাক্তৰে যিটো ঘোষণা কৰিছে যে তেখেত আৰু নাই আৰু সেই তেতিয়া তাৰ পিছতে এটা কথা কম আপোনালোকে ফেচবুকত যেতিয়া এটা এলিগেশ্যন বা স্পেকুলেশ্যন দেখে আপোনালোকে সকলোৱে আমাক পাৰ্চনেলি চিনি পায় সকলোৰে তাত চাগে আমাৰ পাৰ্চনেল ফোন নম্বৰবিলাক আছে নেক্সট টাইম কিবা এটা পাব্লিছ কৰাৰ আগত পষ্ট কৰাৰ আগত আৰু আমাক ক্ৰিমিনেল বনোৱাৰ আগত প্লিজ আমাক মেছেজ কৰক ফোন কৰক আমি আপোনাক চব সহায় কৰিবলৈ ৰেডি আছোঁ কথা ক'বলৈ ৰেডি আছোঁ এনে আমাক ক্ৰিমিনেলাইজ নকৰাটো মই ৰিকুৱেষ্ট কৰিম কিন্তু আপোনাৰ কাৰ্যালয়ৰ সন্মুখতো আচলতে প্ৰতিবাদ নাই এইটো আমি পৰিৱেশটো সম্পৰ্কত তেখেতলোকলৈ কিবা বাৰ্তা প্ৰেৰণ কৰিব নেকি এই মুহূৰ্তত তেখেতসকলে বুজি পাব এতিয়া মোক এতিয়া বুজি যিহেতু পাব তাতে কৰিবলৈ নিদিলে মোৰ প্ৰেছ ক্লাবতো নিদিলে ইয়াতেও প্ৰতিবাদ কৰিছে গতিকে মই তেখেতসকলকো অনুৰোধ জনাইছোঁ ইয়াত প্ৰতিবাদ নকৰে যেন একো নাই যদি মোক এৰেষ্ট কৰিব লাগে মোক লৈ যাওঁ মইতো ৰেডি আছোঁ সাজু আছোঁ মোক এৰেষ্ট কৰিবলৈ পুলিচ আহক মোক এৰেষ্ট কৰি লৈ যাওঁ আৰু এতিয়াৰ পৰা কথাখিনি স্পষ্ট হৈ গৈছে গতিকে প্ৰতিবাদকাৰীসকলকো আমি অনুৰোধ কৰিছোঁ যে কথাখিনি স্পষ্ট হৈছে গতিকে মই ভাবোঁ যে প্ৰতিবাদকাৰীসকলে উদ্ধাৰ কৰিব থেংক ইউ ভেৰি মাছ প্ৰেছ ৰিলিজৰ কপি আৰু আপোনালোকৰ হেৰি ভিডিঅ'জখিনি শেখৰ প্ৰশান্ত আৰু শেখৰ নেশ্যনেল চেনেলবিলাক আহিলে হ'ল নেশ্যনেল চেনেলবিলাক এইটো বেলেগ কিন্তু এওঁলোকে চাহ তাহ খাব লাগিব চাহ তাহ খাওক